Hello everyone, a very good morning. Hello guys. Apa emo khai ase bahiro. Mane e road por khai ase dada logar aru moi yate khai asu. Aru aji papa এখন সবজি বনাইছে ইমান বেছি টেস্টি হৈছে ন মই সবজি বনাইতে খানি খানি খাই আছে বিলা মাংস আছে চাওকচোন মই মাংস লাৰাই নাই ইমান টেস্টি সবজি এখন বনাইছে ফুলকবি তাৰ পিছত আৰু সাগে ফুলকবি আছে আৰু বিলাহী এনেকে এখন সবজি বনাইছে মুলা দি বহুত টেস্টি মুলা বাৰু মই নাখাও কিন্তু বহুত টেস্টি হৈছে সবজিখন Video man. ভাজি মুলা ভাত খাইছো Rot koi pai. লট পাই Ar tomar hoy gol. মই ৰাতিপুৱা চিকেন মাৰি দিলো নিজে বনাইছিলো কালি এতিয়া ৰাতিপুৱা আকৌ ময়ে খাব লগা হ'ল এইফালে আমাৰ টিকলি আৰু আমাৰ টিকলিয়ে ধুনিয়াকে গাড়ীখন চলাই চলাই দেখিছে না দাদা ওচৰলে গৈ আছে তাই আৰু এয়া পাই গল তাই একদম প্লেটৰ ওচৰ পালেহি এয়া চাওক তাইকিটা ভাত খোৱা প্লেটখন লাগে চুনু কুকুলু কি কৰি আছা তুমি So guys, আপোনালোকৰ পিনে ঠাণ্ডা কেনেকুৱা আৰু ৰ'দ ওলাইছে না নাই আৰু আজি মোৰ এই ভিডিঅ'টো ষ্টাৰ্ট দিলো মানে আমাৰ গাঁৱৰ পৰা তো আজি আমি ইয়াতে থাকিলো তো এতিয়া হৈ আছে ৰাতিপুৱা আৰু ৰাতিপুৱাই গা মূৰ ধুই অলপমান ভাত খাই ওলাই আহিছো ওচৰৰ খুৰী বৰমাহঁতক মাত দিবলে যেহেতু আজি যাম সেইবাবে ভাবিলো মাত দি যাও সবকে এবাৰ যেহেতু সবে মাতিছিলে এওঁকো মাতিছে সবে নতুন জয় বুলি কিন্তু এওঁ গায়ে ধোৱা নাই এতিয়ালৈকে গা ধুব ওলাইছে গাইজ আজি আহিব আমাৰ মাছমৰীয়া আৰু মাছ মৰাটো দেখাম আপোনালোকক তো চাই থাকিব আৰু ইয়াতে আছে মাহঁত এই চাওক কোন আছে ইয়াতে আমাৰ টিকলি আছে আৰু প্ৰথমতে আহিলো আমি এইজনী বৰমাৰ তাত ইয়াতে আহি এতিয়া বহিলো চাহ খাবলে বহুত কলে যদিও বৰমা একদম আমাৰ খাবলে মন নাই এতিয়া কাৰণ যেহেতু ভাত খাই আহিছো বেছি পৰ হোৱা নাই আৰু ইফালে চাওক মা আৰু বৰমাই পুৰা ব্যস্ত কথা পাতাত আৰু বৰমাক মাত দিয়া হৈ গল আমিও যাও বেছি পৰ নবহু কাৰণ আৰু বহুত কি ঘৰ আছে মাত দিবলে এতিয়া তো আপোনালোকে চাই থাকিব মই সদায় লেট এয়া মা বৌ একদম আগে গৈ আছে এতিয়া আৰু এজনী বৰমা তাত আহিলো আমি আৰু এই চাও ইয়াতে কিবা কিবি ৰুইছে ৰব আপোনালোকক দেখুৱাও এই চাও কিবা কিবি ৰুইছে এইবিলাক ইয়াতে উলকবি ৰুইছে এয়া উলকবি আৰু এফালে অমিতাৰ গছু আছে এয়া অমিতা লাগি আছে দেখিছেনে mata pau gitu mata mata ucu ki babu ucu ki oh pau hai uja hai sini pau ko dia babu pau mata নাম লাগাই ইমান আৰু ৰ'দত এনেকে ধান মেলি থৈ দিছে আৰু এতিয়া আমি আহিছো খুৰীমাহঁতৰ ঘৰত আৰু এয়া এইটো খুৰীমাহঁতৰ ঘৰ আৰু খুৰীমাই কিবা কিবি বনাই আছে ভিতৰত মই গৈ চাই আহিলো আৰু ইয়াতে চোতালতে বহি আছো মানে ৰ'দত আৰু খুৰীমাক মই ক'লো যে ইয়াতে দি দিবলে খাবলে আৰু খুৰীমাহঁতে দেখিছেই নহয় কেনেকে একদম প্লেট ভৰাই আমাক বস্তু দিলে পুৰি লাৰু বইল কণী পিঠা মা চাহ খাই আছা আৰু এওঁ আহি গৈছে এই মাত্ৰ স্পেচিয়েল গেষ্ট আমাৰ আজিৰ দাদা হৈ আছে আৰু গাখীৰ চাহত পুৰি ভিজাই খাই কোনে ভাল পায় জনাব কমেন্ট সেকশনত মই কিন্তু খুব ভাল পাওঁ পুৰি মানে গাখীৰ চাহত ভিজাই খাবলে খালি চেনিটো অকনমান বেছি হ'ব লাগে পুৰি মই বনাইছে আমাৰ কাৰণে পুৰি আজি ন আপুনি খালে নাই মই খালো আৰু গাইস জানে নে মই আজি এটা কি কাণ্ড কৰিছো খুৰীমাহঁতৰ ঘৰ পৰা আহোতে মই আজি কি আনিলো ন আজি আমাক খাব দিছিলে কিবা এটা বস্তু কিন্তু আমি তাতে নাখাই কিনে লৈ আহিছো আপোনালোক বান্ধি লৈ আহিলো মই দেখাই দিম ৰবা আপোনালোক দেখুৱাও চাই থাককচোন কি আনিলো আমি এইয়া
খাব দিছিলে কণী পুৰিৰ লগত খুৰীমাহঁতে তো পুৰিকেইখন খাই পেলালোঁ মই আৰু কণীটো লৈ আহিলোঁ মানে অকল মোৰে নহয় লগতে মাৰ বৌৰ চবৰে কণী লৈ আহিলোঁ So guys, মাছমৰীয়া আহি পেলে আৰু আমিও দৌৰা-দৌৰিকৈ আহিলোঁ খুৰীমাহঁতৰ ঘৰৰ পৰা আৰু এতিয়া মাছ মাৰি আছে আপোনালোকক দেখুৱাও আপোনালোকে চাই থাকক ধুনীয়াকৈ মই তুলি লওঁ আৰু আমি চবে মাছ মাৰা চাই আছোঁ চাইও কিবা এটা ভাল লাগে মাছ মাৰা হৈ গ'ল ফাইনেলি আৰু বেছি মাছ পোৱা নাই বাৰু কাৰণ যেহেতু মাছবোৰ বেছি ডাঙৰ হোৱা নাই সৰু সৰু হৈ আছে সেইবাবে বাকী যিমানখিনি পাইছিলে তাৰে বেছিভাগ মাছ এৰি দিয়া গ'ল পুখুৰীত আকৌ কাৰণ যেহেতু ডাঙৰ হোৱা নাই সেইবাবে আৰু পুখুৰীৰ পৰা গোটেই মাছবোৰ আনি বেপাৰীহঁতে এয়া আমাৰ চোতালত বাকি দিলে এই চাওক গোটেই মাছ ইমান ডাঙৰ ডাঙৰ হৈছে আৰু এইফালে সৰু সৰু আছে কিছুমান এৰিও দিলে পুখুৰীতে আৰু আমি ইয়াৰে পৰা মাছবোৰ লৈ যাম গুৱাহাটীলৈ তাতে আমি নিজৰ ঘৰৰ পুখুৰীৰ মাছ বনাই খাম গাইজ আমাৰ এতিয়া দৌৰা-দৌৰি লাগিছে মানে একদম যোৱা সময় হৈ গৈছে গাড়ী আহি পাইছে আৰু আমি এতিয়া এয়া পুতুককৈ জল্দি কেইখনমান বাকী আছিলে মাত দিবলৈ মাত দি গৈ আছোঁ আৰু ইফালে এতিয়া আকৌ আহিলোঁ বৰমা এজনী তাত আৰু কেইটামানতো ক্লিপ লোৱাই নহ'ল তো চাই থাকিব A few minutes later. এতিয়া ঘৰত গৈ আছো মাছ মাৰিলো নিজৰে পুখুৰী পাপাই দিছিলে মাছ যাব ওলাইছোঁ আৰু নহ'লে মাছবোৰ বেয়া হৈ যাব ন যাও বাই 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 কৈ দিয়া মা তুমি কৈ দিয়া আমি এতিয়া যাওঁ টাটা অ দিছে কেনেকুৱা লাগিল বৌ দুদিন কেনেকুৱা লাগিল গাঁৱত থাকি আপোনাৰ কেনেকুৱা লাগিল বহুত ভাল লাগিছে বহুত So guys, এই ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিম আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে আজিলৈ আহিছোঁ বাই বাই